हेलो गाइज शारदीय पूजार बतर की खबर आपनालोকৰ निश्चय ভালে मोरो ভাল रातिपुৱা शारदीय बतर धुनिया धुनिया ठंडा हावा आरो लगते एजुर কৈ অহা ধুনিয়া ধুনিয়া চৰাই চাই মনটো কিমান ভাল লাগি যায় অলপমান মায়ে চাউল চিটিয়াই দিলে গোটেই চৰাইখিনি আহিছে কি চৰাই জানো ঘৰ চিৰিকাই নেকি পুৰা এটা এটাকে আহি খাই খাই আকৌ এটা উৰি যায় এটা আহে চাই কি ভাল লাগে পিছে পূজাৰ সকলোৰে কেনেকুৱা সকলোৰে দেৱী মাই আশীৰ্বাদ কৰক যাতে দিনবোৰ ভালে কুশলে যায় সকলোৰে মংগল হয় শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা সকলোলৈকে থাকিল আপোনালোকে পূজা চাব যাব জেলেপি খাব খুব সিজনে যিহেতু হেতু এয়া চৰাই চাই চাই আমি প্লেনিং কৰি আছো ক'ত যাম পূজা চাবলে কি খাম বলক তেনেহলে এয়া আহিছো ওলাই আহিয়ে আমি প্ৰথমে আহিছো ক'ত জানেনে আপোনালোকে লক্ষ্মী মন্দিৰত বেলতলা লক্ষ্মী মন্দিৰত পূজা বৰ ধুনীয়া হয় ইয়াতে আহিছো ওচৰো যিহেতু আমাৰ পৰা মা মুন আমি ঘৰ ফেমিলি সকলোবিলাক আহিছো পেহিও আহিছে চাওকচোন লক্ষ্মী মন্দিৰৰ গেটখন ধুনীয়াকৈ সজাইছে আমি অকণমান পোহৰতে গ'লো যিহেতু ইমান লাইটখিনি বহুত লাইটিং হোৱা নাছিলে অলপেই হৈছিল ৰাতিলৈ বহুত বেছি ভিৰ হয় সেইটো কাৰণে অলপমান দিনতে ওলাইছো আৰু ইভিনিং টাইমত বলক তেনেহ'লে আমি কি চালো আপোনালোকো দেখুৱাওঁ দেৱী মাও দৰ্শন হৈ যাব বলক তেতিয়া দেৱী মাক দৰ্শন কৰিলোঁ দৰ্শন কৰি আমি এতিয়া ওলাব লৈছোঁ আৰু লাইন পাতি দৰ্শন কৰিলোঁ বহুতখিনি দূৰ খোজকাঢ়িছোঁ ভাগৰ লাগিছে এতিয়া খাই লৈছোঁ এয়া চকোবৰ আইচক্ৰীম আৰু পেপাৰ জি মাত মই দেখাই দিছোঁ মাৰ কাষ্টিম খাই আৰু বেলতলা লক্ষ্মী মন্দিৰত যোৱাৰ পাছত এইবাৰ আহি গ'লোঁ গণেশগুৰি গণেশ মন্দিৰৰ ওচৰৰ এয়া তিনিআলিত হোৱা সাৰ্বজনীন পূজা ইয়াত আহিলোঁ আৰু গণেশ মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছিল দেখি খুব বেছি ভাল লাগিছে আৰু ইয়াতে চাওকচোন এয়া ৰাম সজাই থৈছে বলক ধুনীয়াকৈ চাওঁ আৰু দেৱী মাক দৰ্শন কৰোঁ ৰামচন্দ্ৰৰ মূৰ্তি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ইয়াতে ধুনীয়াকৈ মানুহে চাকি জ্বলাইছে আৰু কাষতে আছে ধুনীয়াকৈ হনুমান মন্দিৰ আৰু এয়া আমাৰ দেৱী মাৰ দৰ্শন কৰিলোঁ আমি দেৱী মাৰ দৰ্শন কৰাৰ পাছত আমি এতিয়া শুনিমগৈ এয়া দিহা নাম লৈ আছে বলক আপোনালোককো শুনাওঁ তেনেহ'লে
ইয়াতে ধুনীয়াকৈ ধূপ চাকি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিছে আৰু দেৱী মাক দৰ্শন কৰি আমি হনুমান মন্দিৰো দৰ্শন কৰিলোঁ। কৰি আমি এতিয়া আকৌ গৈ আছোঁ গণেশগুৰি বেলেগ এটা চাইডে পূজা চাবলৈ, ব্ৰিজৰ তলতে য'ত হয় তাতেও ডাঙৰকৈ হয়, তাতে চাব গৈ আছোঁ। ব'লক তাৰে মূৰ্তিভাগ আপোনালোকক দৰ্শন কৰাওঁ। ইয়াতে মানুহৰ ভিৰ বহুতেই বেছি, বহুত ভিৰ। ৰাতি যিহেতু গুৱাহাটীত পূজাত বহুত বেছি ভিৰ হয়ে মানুহৰ। এয়া আমি আহি গণেশগুৰি পাইছোঁহি, চাওকচোন বহুত ধুনীয়াকৈ দেৱী মাক দৰ্শন কৰিলোঁ। কৰি দূৰৰ পৰাই লগ ল'লোঁ, লৈ আমি এতিয়া পুনৰ যাবলৈকে ওলালোঁ। যিহেতু ৰাতি হৈছেই বহুত এতিয়া, আৰু মাহঁতকো লৈ আহিছোঁ চবকে, গতিকে যাওঁ আজিলৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব নাপাহৰিব। কিন্তু বহুত বিশেষ দেখাব নোৱাৰিলোঁ, তথাপিতো যিখিনি পাৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। সকলোলৈকে পুনৰবাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। দেৱী মায়ে সকলোৰে মংগল কৰক, সকলোৰে ভাল হওক। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই। ৰ'ব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।